নগা কি ধুনীয়া ভিউ ইয়াৰ বহুত আশা বহুত দিনৰ সপোন লৈ আহিছিলোঁ হাতত। নমস্কাৰ বন্ধুবৰ্গ, স্বাগতম জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে। ছোৱালী আমাৰ বেটি শুই আছে এতিয়াও, মানে এতিয়া বাজিছে গুড মৰ্ণিং মানে এতিয়া বাজিছে ৰাতিপুৱা 2টা আৰু আমি যাবলৈ ওলাইছোঁ মায়'দিয়া। সকলো যাম ফেমিলি আৰু সকলো বস্তু ৰেডি কৰিছে। চব কাপোৰ কানিৰ পৰা পূৰা ৰেডি আৰু এইফালে সকলোখিনি ৰেডি হৈ গৈছে। এতিয়া আহি বাজিছে 2:10 আৰু এইফালে নগা ৰাতিপুৱা কেনেকুৱা লাগিছে যাবলৈ? ৰাতি উঠিছোঁ, বাহিৰত ধোঁৱা পৰিৱেশ, এতিয়া যাবলৈ ওলাইছোঁ। মানে ৰাইজ কি ক'ম, সপোন এটা আছিল বৰফৰ দেশত যোৱা। তো ফাইনেলি আজি যাবলৈ ওলাইছোঁ, আমাৰ ভণ্টিও যাব লগত আৰু ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা বনাই দিম। ফুল এণ্টাৰটেইনমেণ্ট ভিডিঅ' হ'ব। কেনে পালে তলত কমেণ্ট কৰিব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেবী, মামী, মই, নগা, ছোৱালী আৰু আমাৰ ভদিয়া, আমি গোটেইকেইটাই যাম মায়'দিয়া, বৰফৰ লগত খেলিম। তো চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ৰাইজ ফাইনেলি ওলাই আহিলোঁ ঘৰৰ পৰা। ভদিয়াক উঠাই দিলোঁ, ভদিয়া পাছফালে ফেমিলি পূৰা। আৰু এতিয়া আমি শিৱসাগৰ পুখুৰী পাৰ পাইছোঁ, কিন্তু কিমান কুঁৱলী চাওক ৰাইজ, পূৰা কুঁৱলী। আৰু এনেকৈ আমি আৰম্ভ কৰিছোঁ আজিৰ যাত্ৰা মায়'দিয়া। তো ৰাইজসকল পূৰা কুঁৱলী চাওক, চুপাৰৰ পাছে পাছে আহি আছোঁ, এনেকুৱা কুঁৱলী মাৰিছে। তো ৰাইজসকল মৰাণত পালোহি, মৰাণত চাহ খালোঁ আৰু এতিয়া পোহৰ লাহে দিয়ে হৈছে। ভদিয়া কেনেকুৱা লাগিছে? বিৰাট ঠাণ্ডা, ভাল লাগিছে। ৰাইজসকল আহি ঢলা শদিয়া দলং পাই গলোহি। গাইজ আহি ফাইনেলি পাই গলোহি শদিয়া দলং আৰু য'তে ৰখিব আৰম্ভ হৈ যায় অকল এহেঁতৰ এইবোৰ ফটো আছে। চক গজব বেজতি ভিউ চক, কি চালিয়া ভিউ চক, একদম চালিয়া। এইফালে সূৰ্য, এইফালে দলং। শান্তিপুৰ পাই গলোহি, ইয়াতে আজি অসম শেষ। এতিয়া আমি অৰুণাচললৈ আহি আছোঁ, অৰুণাচল অসমৰ মাজত। গাইজ ফাইনেলি সোমাই আহিলোঁ অৰুণাচল আৰু এয়া চব পাছ চাছ পূৰা ৰেডি। কেনেকুৱা লাগিছে সকলোৱে আহি? হা বেটি কেনেকুৱা লাগিছে? ভদিয়া কেনেকুৱা লাগিছে? নগা বঢ়িয়া। বৰফ লৈ আহিম, টিফিনত বৰফ লৈ আহিম। টিফিনত মানুহজনী কাৰণে লৈ আহিবি, দেখাব লাগিব। সকল পাই গলোহি ৰয়িং, খোৱা পাহাৰ চক কি ধুনীয়া লাগিছে। ৰাইজ সকল চক মুখৰ আগত কি ধুনীয়া এটা ভিউ, এইখনেই ৰয়িং দলং। ৰাইজ সকল আহি পাই গলোহি কি সুন্দৰ এটা ঠাই, চক না এটা ঝৰ্ণা, কি ধুনীয়া চক, মজা একদম ঝৰ্ণা। এইফালে পাহাৰ, সেইফালে আমি, কি ধুনীয়া ঠাই চক, কি সুন্দৰ। মই অৱশ্যে আগত মায়'দিয়া আহিছোঁ, খালি বৰফ পোৱা নাছিলোঁ। এতিয়া আকৌ আহিছোঁ বৰফ। তো ৰাইজ উঠি আহিছোঁ ঝৰ্ণাটো ফালে, দেখিছে কি ধুনীয়া ধুনীয়া পাথৰ। এয়া ৰাইজ ঝৰ্ণা আৰু মানুহ আমাৰ বহুত দূৰত থাকি আহিলে, এই গোটেইবোৰ উঠি আহিছোঁ, কি ধুনীয়া চক। তো ৰাইজসকল আহি পাই গলোহি তিৱাৰী গাঁও, কি ধুনীয়া পৰিৱেশ চক। সৌফালে বৰফ পৰিছে, তাত পৰিছে নাজানো। কেনেকুৱা লাগিছে বেবী? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, কাণখন সৰু হৈ আছে। মামী ভাল লাগিছে, ফুৰিবলৈ পাই ভাল লাগিছে? ভাল লাগিছে। একেবাৰে এই বছৰতে 22তে বহুত ফুৰিবলৈ পালে নগা। ডিচেম্বৰ শেষ কৰি দিছোঁ আৰু ফুৰি পেলাই। আৰু আমাৰ ভদিয়া তেনেকে ধুনীয়া পৰিৱেশৰ মাজে ৰাইজ গৈ আছোঁ। তো ৰাইজ আহি পাইছোঁহি আৰু ওচৰ। এতিয়া বাকী 18 কিলোমিটাৰ আছে, কিন্তু এতিয়ালৈকে আমি বৰফ আৰু ঠাণ্ডা এই দুটা বস্তু একো অনুভৱ কৰিব পৰা নাই, বৰফো দেখা নাই।
তাৰ কাৰণে মনটো খুব বেয়া লাগি গৈছে ৰাইজ যদি নাপাওঁ বৰফ খুব দুখ লাগিব কাৰণ আগতো এবাৰ বৰফ নোপোৱাকৈ উভতি আহিছোঁ আৰু এবাৰ যদি তেনেকুৱা হয় খুব দুখ লাগিব তাকে আৰু দেই কি হয় চাওঁচোন সৰু সৰু ল'ৰা ছোৱালীবোৰ লৈ লৈ আহিলোঁ সৰু ল'ৰা ছোৱালীয়ে বমি কৰিছে বমি কৰিছে জানকা এইফালে এগৰাকী কালি ৰঙালাও ভাজি ওলাই গৈছে কালি ৰঙালাও ভাজি আজি ওলাইছে কালি ৰঙালাও ভাজি আজি কালি ৰঙালাও ভাজি ওলাই নগা আজি ৰাইজ ৰাইজ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগত লৈ আহিলোঁ গম পাইনে সৰু সৰু ল'ৰা ছোৱালী ৰঙালাও ভাজি উলিয়াই আমাৰ নগাৰ বমি হৈছে মামী ৰঙালাও ভাজি ওলাই আহিছে বোলে লাডাখ পাই গ'লো চৰি এই মানে মায়াদিয়া পাওঁতে লাডাখৰ দৰে ঠাই পাই গ'লো কি সুন্দৰ চক কেনেকুৱা ভিউ পইণ্ট চক একদম লাডাখ বৰফ দেখা পাইছো ৰাইজ বৰফ অলপ অলপ দেখা পাইছো ৰাইজ অলপ অলপ দেখা পাইছো আৰু সৰকে কেতিয়া দেখা পাম জানো ৰাইজ মজা ৰাইজ বহুত আশা কৰি আহিছো অকমান পাইছো কিন্তু পাইছো ৰাইজ আৰু 6 কিলোমিটাৰ আছে ৰাইজ ৰাইজ দেখিছো দেই বৰফ ৰাইজ চাব দেই চক ৰাইজ ফাইনেলি পাইছো দেই ৰাইজ বৰফ 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 চাবোনৰ পেনৰ দৰে লাগিছে ডুপ্লিকেট নহয়তো বৰফ ৰাইজ মানুহ ঘৰটো চা ৰাইজ অ মাই গড কি বুজাম মই আপোনালোকক মানে বহুত দিনীয়া আশাও ৰাইজ বহুত দিনীয়া আশা ৰাইজ চক জেগা চক কি সুন্দৰ আপোনালোকৰ কাৰণে দেখাইছো ৰাইজ লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ঘৰত বহি বহি মায়ে Rice, sok. अगर दुनिया में कहीं जन्नत है तो सिर्फ मोरान में है। क्या बोला तूने? मायोदिया में। फाइनली बहुत अपेक्षार अंत पेलाई कमके हलेও पालो बरफ। सुंदर।
সকল ফাইনেলি আহি পাই গ'লোহি মায়'দিয়া আৰু বৰফ চক ৰাইজ পুৰা বৰফৰ মাজত বহুত দিনীয়া আশা আগত আহি এবাৰ বৰফ চব নোহোৱাকৈ উভতি গৈছোঁ আৰু বহুত দিনীয়া আশা তো আশাত একদম মানে বুজাব নোৱাৰা এটা আৱেগ আৰু পুৰা বৰফৰ মাজত পুৰা বৰফৰ মাজত ৰাইজ সকল চক কি সুন্দৰ দৃশ্য নগা কেনেকুৱা লাগিছে বেটি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে এই বৰফ আহি আছো ৰাইজ বৰফ এইফালে বৰফ দেখিছে বৰফত বহাই থৈ গৈছো এনেকে ল'ব লাগে এনেকে ধুনীয়াকে ৰাইজ বৰফ ল'ব লাগে পুৰা আৰু এনেকে লৈ এনেকে মাৰি দিব লাগে আৰু ল'ব লাগে ৰাইজ এইফালে পুৰা বৰফ ল'ব লাগে এইফালে মাৰিব লাগে ৰাইজ এনেকে বৰফ ল'লো এনেকে ৰাইজ সকল দেখিছে ক'ত আছো ওপৰ তলত বেবীহঁত তলত বেটি কেনেকুৱা পৰিছে মানে কৈছো নহয় একদম পিঠি কপি গৈছে বৰফ বহুত ফাটি গৈছে পৰিলে বেটি কেমন লাগছে মই আছো ওপৰত এইবোৰ চক ওপৰত পুৰা বৰফ একদম স্ন'ফলৰ ফিল্ড লৈ আছো পুৰা বৰ সুন্দৰ কেনেকুৱা লাগিছে তাকে চবফালে বৰফ সেইফালে বৰফ সেইয়া গ'লৈ অকল তললৈ ভিউ চক তললৈ কি ধুনীয়া চক নগা কেনেকুৱা লাগিছে জীৱনত প্ৰথমবাৰ আহিছ কেনেকুৱা লাগিছে তাৰপৰা তোৰ কেনেকুৱা লাগিছে ভাল লাগিছে আহিব না একদম পুৰা বগা লাগিছে ৰঙালাও ভাজিটো ওলাইছে ৰঙালাও ভাজিটা ওলাইছে সুন্দৰ লাগছে বন্ধুসকল এয়া চক এয়া হাজৰিকা এয়া নগা আৰু নগা বৰফত খেলিছে এজনে ডাইৰেক্ট বল্ডাৰ মাৰি দিছে দিছে যে বেয়া কথা হাজৰিকাই বৰফ বিচাৰিছিলে হাজৰিকা গিফ্ট দিছো হাজৰিকা লোৱা এয়া লোৱা বেমাৰ হ'ব হাজৰিকালৈ চক হাজৰিকা ফেনাই গৈছে কি কম অনুভৱটো কোৱা ষ্টেটাছ মোৰ বহুতে পাইছে মানে মোৰ বহুত দিনীয়া সপোন এটা বৰফত যোৱা আৰু আজি পূৰ হৈছে বহুত কষ্ট কৰিছো নিজৰ এতিয়া ক'বলৈ গ'লে মই যে অসমৰ ডেকা কথা কওঁ নিজৰ অকাদত ফুৰিছো তেনেকুৱা একো নাই ফুৰিবলৈ আহিলো খুব সুন্দৰ দেৱশ্ৰী আহিলে মানে মানুহজনী নগা সকলোকে লৈ আহিলো সেইকাৰণে নিজে আনিছোঁ আৰু ফুৰাব পাৰিছোঁ মাহঁতক ফুৰাব পাৰিছোঁ সেইটোৱে খুব ভাল লাগিছে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ বাবে হৈছে দেৱশ্ৰীকো ধন্যবাদ সিও যে সময় উলিয়াই আজি আহিলে তো বহুত সকলোলৈ ধন্যবাদ আপোনালোকো আহক মায়'দিয়া হাজৰিকা ফেমিলি সেইপিনে মা হাজৰিকা মানে ক'বলৈ গ'লে কি দিছে নে ৰিলছ বনোৱাত ব্যস্ত ৰিলছ বনাইছে নগা মিন বেটি বৰফ খেলিছা নাই বেটি ৰাইজ ইয়াৰ পৰা ভিউ চক কি ধুনীয়া ভিউ ইয়াৰ পৰা মই বৰফ এটুকুৰা পেলাই দিছোঁ কি সুন্দৰ চক সঁচাই প্ৰকৃতিৰ কি মনোমোহা দৃশ্য কি সুন্দৰ চক ৰাইজ এটা বুজাব নোৱাৰা অভিজ্ঞতা লৈ চক না কি সুন্দৰ মোৰ চকুৰ আগত পৰিৱেশ অকলেই গুচি আহিছোঁ যিমান দূৰ আগলৈকে যাব পাৰোঁ আহিছোঁ বহুত মানুহ পৰিছে মই বাৰু পৰা নাই এতিয়ালৈকে
আৰু পাছলৈ চাব নে আগলৈ চাব কি মনোমোহা এটা পৰিৱেশ সঁচাই আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব কিয়নো বহুত আশা বহুত দিনীয়া সপোন লৈ আহিছিলোঁ হাতত বৰফ টুকুৰা লৈ আহিছোঁ চব এটুকুৰা বৰফ হাততে লৈ পৰিছিলোঁ ৰাইজ অলপতে পাইছিলোঁ পৰিছিলোঁ যদি আৰু ইয়াতে অলপ স্ন'ফল হৈ গ'লহেঁতেন আৰু মজা লাগিলেহেঁতেন ৰাইজ কিন্তু স্ন'ফলটো নাই কিন্তু স্ন' বহুত ওপৰলৈ চাওক তললৈ চাওক সকলোফালে চাওক কি সুন্দৰ সকল ভাগৰ লাগি গৈছে আৰু ভাগৰৰ পৰা আহি গাড়ীত বহি দিলোহি চাহকণ খাওঁ কিবা কিবি ঘৰৰ পৰা লৈ আহিছোঁ খাওঁ তাৰপৰা আৰু যাম আজি কেইটা বাজিলে বাৰু 1:30 বাজিলে আৰু এতিয়া যাম আৰু চাহ খাই লওঁ চাহ চাই গৰম চাহ And guys, finally বৰফৰ দেশৰ পৰা উভতি আহিলোঁ ঘৰলৈ বুলি বহুত মানে স্মৃতি সজীৱ হৈ থাকিব আজিৰ দিনটো আৰু বহুতখিনি সপোন বুকুত বান্ধি আহিছিলোঁ আৰু সকলোখিনি লৈ আৰু লগতে এক বটল বৰফ লৈ উভতি আহিছোঁ ঘৰলৈ আৰু সেয়া ভিউ সকলোখিনি দেখিছে আপোনালোকে দেখালোঁ কেনে পালে চাব আৰু কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব তো ৰাইজসকল মাৰদিয়াৰ পৰা উভতি আহি তিৱাৰী গাঁও পাই গ'লোহি আৰু এতিয়া ইয়াত আহি দোকান খোলা আছে আৰু গোটেইখিনি ঠাণ্ডা যিহেতু আৰু গোটেইখিনি গা চা অলপ বেয়া হৈ গৈছে চ' এতিয়া জুই আমেজ লৈ আছোঁ আৰু মুখৰ আগত চব কি ধুনীয়া এটা চিনেৰী আছে কি সুন্দৰ আৰু তাৰ আমেজ লৈ জুই পাইছোঁ চাহ বনাব দিছোঁ চাহ খাই থাকিম তো ৰাইজ মোবাইলত চাৰ্জ শেষ হৈ গ'ল সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ এতিয়া এইটো মোবাইলত ভিডিঅ' কৰিছোঁ খাবৰ বাবে মাকুম পালোহি চাওক এয়া কি টেষ্টি বাটাৰ চিকেন চাউল দেৱজিতে লোভ পানী চৰকে পৰিছে কেনেকুৱা লাগিছে খালি নাই মাৰ গা বেয়া খোৱাৰ কাৰণে তেখেত গাড়ীতে শুই আছে তেওঁ নাখালে আমি খাই লওঁ আৰু 2000 years later and guys finally আহি ঘৰ পাই গ'লোহি খুব ভাগৰুৱা চব ভাগৰুৱা ছোৱালী এনেকে বহি দিছে ভাগত তাই কেনেকুৱা লাগিলে ভাগতো পুৰা ভাবা লাগিছে একদম বমি কৰি এতিয়া মোৰ একদম গান আজি নাই চবৰে একদম পুৰা ভাগৰুৱা চব মানে ভাগৰে যোগে আহি যেনে 10:30 বাজি গ'ল ঘৰ সোমালো ভাগৰ কেনেকুৱা লাগিলে ভাগৰ লাগিছে বহুত ভালো লাগিলে গৈ তো এনেকৈ আৰু আজি আহি ঘৰ পাই গ'লোহি আৰু এতিয়ালৈ ভিডিঅ'টো ইমানেই বাই বাই